আমি সদ্য অসম জনজাতীয় পৰিষদৰ বিটিআৰ জনজাতীয় পৰিষদে আজি এখনি সংবাদমেল দিবলৈ আমি বাধ্য হৈছোঁ আৰু সংবাদমেলৰ জৰিয়তে বিটিচিৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ বিটিচি অঞ্চলত বসবাস কৰা কেওটসকলৰ অতিকে এটি প্ৰাচীন জনগোষ্ঠী বিটিআৰৰ এই কোকৰাঝাৰ তামুলপুৰ চিৰাং আৰু ওদালগুৰি জিলাত কেওট জনগোষ্ঠীৰ লোকসকলে কেইবাশ বছৰ ধৰি ইয়াত বসবাস কৰি আছে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত পিছপৰা এই জনগোষ্ঠীটোৰ আমাৰ বিটিচি নিৰ্বাচনত আমাৰ জনগোষ্ঠীৰ তৰফৰ পৰা কোনো এজন প্ৰতিনিধিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰা নাছিল আৰু নিৰ্বাচনত অংশগ্ৰহণ নকৰি আমি এটা শান্তিপ্ৰিয় জনগোষ্ঠী হিচাপে আমি সদায় বিটিচিৰ বসবাস কৰি আছোঁ আমি যোৱা 5টা বছৰত দেখিছিলোঁ আমাৰ বিটিআৰ চৰকাৰখনত আমাৰ জনগোষ্ঠীৰ পৰা এজন মনোনীত সদস্য দিয়া হৈছিল এইবেলিও আমি যোৱা নিৰ্বাচনৰ পিছতে আমাৰ সদ্য অসম জনজাতীয় পৰিষদৰ যিখন কেন্দ্ৰীয় সমিতি এই কেন্দ্ৰীয় সমিতিখনে বিটিচি মুৰব্বী মান্যবৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ কৰি এখন স্মাৰক পত্ৰ যোগে আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা এজন নমিনেট MCLA দিয়াৰ কাৰণে আহ্বান জনোৱা হৈছিল কিন্তু আমি আশা কৰিছিলোঁ তেখেতক এই স্মাৰক পত্ৰ দিয়াৰ পিছতে যোৱা বেলিৰ দৰে এইবেলিও আমাৰ জনগোষ্ঠীৰ পৰা এজন নমিনেট MCLA দি আমাৰ পিছপৰা জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে আগুৱাই লৈ যোৱাত তেখেতে আমাক নিশ্চয়কৈ সহায় কৰিব বুলি আমি আশা পালি আছিলোঁ কিন্তু সেই আশাক যোৱাকালি সেই আশাত আমাৰ চেঁচা পানী পৰিল আমি দেখিবলৈ পালোঁ আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা কোনো ধৰণৰ এজন নমিনেট MCLA প্ৰদান কৰা নহ'ল আৰু এই নমিনেট MCLA প্ৰদান নকৰি আমাৰ জাতিটোক বঞ্চনা কৰা হ'ল বুলি আমি অনুভৱ কৰিছোঁ এই জনগোষ্ঠীটোৰ পৰা এজন যোগ্য ব্যক্তিক পৰিষদীয় চৰকাৰখনত পাৰিষদ হিচাপে মনোনীত নকৰি জনগোষ্ঠীটোৰ প্ৰতি ঘোৰ অন্যায় কৰিলে বিটিআৰ চৰকাৰখনে এইবেলি কেওট জনগোষ্ঠীৰ পৰা এজন মনোনীত সদস্য পাম বুলি আমি অধীৰ আগ্ৰহেৰে যি বাট চাই আছিলোঁ সেই আশাত আমাৰ চেঁচা পানী পৰাৰ কাৰণে আমাৰ বিটিচিত বসবাস কৰা আমাৰ বাক্সা তামুলপুৰ ওদালগুৰি আৰু কোকৰাঝাৰৰ কেওট জনগোষ্ঠীৰ লোকসকলে ক্ষোভিত হৈছে আমি এই সংবাদমেলৰ জৰিয়তে মান্যবৰ বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰী মহোদয়ক আমি আহ্বান জনাম তেখেতে পুনৰ বিবেচনা কৰক আমাৰ জনগোষ্ঠীৰ পৰা যাতে এজন যোগ্য প্ৰাৰ্থীক নমিনেটেড MCLA হিচাপে প্ৰদান কৰি আমাৰ জাতিটোক সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে মানে আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়ায় ধৰক ৰাজনৈতিকভাৱে যিবোৰ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই এখন চৰকাৰ সেইবোৰ জনগোষ্ঠীক ৰাজ্যপালে মনোনীত কৰে ঠিক তেনেকৈ বিটিআৰত যোৱাবাৰ আমাৰ কেওট জনগোষ্ঠীৰ এজন মানে মনোনীত MCLA দিছিলে কিন্তু সেইজন যদিও আমাৰ কেওট জনগোষ্ঠীৰ নাছিলে তথাপিতো আমি মানি লৈছিলোঁ আৰু তেওঁক কোৱা হৈছিলে যে কেওট জনগোষ্ঠীৰ যিবোৰ অভাৱ অভিযোগ বা সমস্যা এইবোৰ চোৱাৰ বাবে আৰু তেখেতে চাইছিলেও কিন্তু এইবাৰো আমি সেই কথাটোৱে ভাবিলোঁ যে যিহেতুকে আমাৰ বিটিচি আমাৰ প্ৰতিনিধিত্ব নাই বিদেশী চৰকাৰৰ যিহেতুকে আমাৰ প্ৰতিনিধিত্ব নাই আৰু সেইবাবেই আমি কেওট জনগোষ্ঠীৰ পৰা এজন মনোনীত সদস্য ৰখাৰ বাবে আমি অসম চৰকাৰকো আবেদন জনাইছিলোঁ আৰু বিটিচি গভৰ্ণমেণ্টকো আমি আবেদন জনাইছিলোঁ কিন্তু আমাৰ যিটো মৰ্মবেদনা আমাৰ দুখ আমাৰ আবেদনক আমি গুৰুত্ব নিদিয়া বুলি আমি অনুভৱ কৰিছোঁ ইয়াৰ বাবে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু লগতে যিহেতুকে চৰকাৰৰ কিছুমান ব্যৱস্থা আছে ধৰক এতিয়া বিটিচি গভৰ্ণমেণ্টে কিছুমান VCDC চেয়াৰমেনকে আদি কৰি বিভিন্ন পদ আছে সেনেকুৱা পদবিলাকতো যিহেতুকে MCLA নিদিলেই গতিকে এই VCDC বিলাকত যাতে কেওট জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব পায় বা চেয়াৰমেন দিয়ে তাৰ বাবে আমি আবেদন জনাইছোঁ বিটিচিৰ মুৰব্বীগৰাকীক